ইউপিপিএলটো হয় না নহয়, ইউপিপিএল কোনে ভোট দিব এতিয়া? চৰকাৰ থকা সময়তে ভোট দিয়া নাই, এতিয়া আৰু চৰকাৰ নাই। আপুনি অহাৰ লগে লগে বিটিচিত নতুনকৈ সংগ্ৰাম আৰম্ভ হৈছে। এইটো সংগ্ৰাম নহয়, তাৰমানে বিটিচিত হাৰিছে যে আকৌ চৰকাৰত বহিব লাগে, যেনে তেনে ইহঁতে BPF দলে চৰকাৰ কৰাটো ইহঁতে সহ্য কৰিব পৰা নাই। এইটো সংগ্ৰাম নহয়, এইটো মানে ৰাজনীতিক পুৰা ৰাজনীতি আছে। ইহঁতে আজিলৈকেও মানি ল'ব পৰা নাই যে BPF চৰকাৰে চৰকাৰ বনোৱাটো। যেনেকুৱা নিৰ্বাচন আহি আছে বিটিচিত আপোনালোকৰ নাই, বিটিচি বুলি নহয়, আমি এতিয়া NDAত আছে। NDA হিচাপে ইলেকশ্যন খেলিব। যেনিবা আমি 126টা চিটত আমাক কিমান দিয়ে আমি আলোচনা কৰিম। হয়তো 15-20টা নিশ্চয় পাব পাৰে। 126টা ভিতৰত BPFও কিমান চিট পাব বা আমি কিমান চিট খেলিবৰ কাৰণে আমাৰ ষ্ট্ৰেংথ আছে, সেইখিনি কথাটো আমি আলোচনা কৰিম। কিমানটা বিচাৰিব আপুনি? কিবা বিচাৰিব নেকি? আমিতো 20টা বিচাৰিব। ইয়াত ইউপিপিএল শূন্য হ'ব নেকি? ইউপিপিএলটো শূন্য হয় না নহয়, ইউপিপিএল কোনে ভোট দিব এতিয়া? চৰকাৰ থকা সময়তে ভোট দিয়া নাই, এতিয়া আৰু চৰকাৰ নাই। চৰকাৰ কাৰ হ'ব ছাৰ? চৰকাৰ আমাৰ NDA হ'ব। NDA 100%। হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হ'ব আৰু আৰামছে। ইউপিপিএল এটা অভিযোগ কৰি আছে, আপোনাৰ চৰকাৰ গঠন কৰাৰ পিছতে শ্ৰীৰামপুৰত গৰুৰ মহৰ চিণ্ডিকেট আৰম্ভ হৈছে। এইবিলাক মই নাজানো, এইবিলাকত মই নাই। প্ৰমোদ বড়ো নিশ্চয় এইবিলাক কাম কৰি আছে, সেইকাৰণে সেইটো সপোন দেখি আছে বোলে। মই এইবিলাকত নাই।